নমস্কাৰ হেল্ল' এভৰিৱান আটাইকে আকৌ এবাৰ অসমীয়া বিজ্ঞাপন চেনেললৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ কাৰণে এটা ভাল খবৰ লৈ আহিছোঁ। ডিব্ৰুগড়ৰ পৰা ওলাইছে এইটো এডভাৰটাইজ। ইয়াতে 3টা পোষ্ট আছে। পোষ্ট 3ৰ কাৰণে আপোনালোকে মেট্ৰিক পাছ হ'লেও 8 পাছ হ'লেও 10 পাছ হ'লেও আপোনালোকে এপ্লাই কৰিব পাৰিব। পোষ্টখিনি ডিটেইলছ চাই লওক, কিমানখিনি চেলাৰী, কি কোৱালিফিকেশ্যন লাগিব, লাষ্ট ডেট, ফাৰ্ষ্ট ষ্টাৰ্ট ডেট কিমান, গোটেইখিনি মই এই ভিডিঅ'ৰ জৰিয়তে জনাই দিম। গতিকে আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই যাওক। ইয়াতে 3টা পোষ্ট আছে। এটা হৈছে অফিচ পিয়ন, ডে চকীদাৰ, নাইট চকীদাৰ, মানে দিনৰ যিটো চকীদাৰ আছে দিনৰ কাৰণে বেলেগ, ৰাতিৰ কাৰণে বেলেগ। গতিকে 3টা পোষ্ট আছে আৰু এটা হৈছে অফিচ পিয়ন। ইয়াত আপোনালোকৰ 1 নম্বৰ পোষ্ট যিটো আছে, ইয়াতে আপোনালোকৰ এটা পোষ্ট, ইয়াতে আপোনালোকৰ দৰমহা হ'ব 12,000 পৰা 52,000 টকালৈ আৰু গ্ৰেড পে থাকিব 3,900 টকা। 2 নম্বৰ পোষ্টটো হৈছে ডে চকীদাৰ। ইয়াতে এটা পোষ্ট, ইয়াতে 12,000 টকাৰ পৰা 52,000 টকা, ইয়াতো গ্ৰেড পে 3,900 টকা। আকৌ 3 নম্বৰ পোষ্টটো হৈছে নাইট চকীদাৰ। ইয়াতেও এটা পোষ্ট, ইয়াতে 12,000 টকাৰ পৰা 52,000 টকালৈ চেলাৰী হ'ব। ইয়াতে গ্ৰেড পে আছে 3,900 টকা। ঠিক আছে, ইয়াতে চাওক 1 নম্বৰটো কি কৈছে, দ্য কেণ্ডিডেটছ মাষ্ট প্ৰচেছ দ্য মিনিমাম কোৱালিফিকেশ্যন অফ ক্লাছ 8 ষ্টাৰ্ট। আপোনালোকে ইয়াতে 3টা পোষ্টৰ কাৰণে মিনিমাম আপোনালোকে 8 পাছ হ'বই লাগিব। দ্য কেণ্ডিডেটছ হু হেভ পাছড HSSLC অফ এবভ চেল দ্য ইলিজিবল। আপোনালোকে মেট্ৰিক পাছ হ'ব লাগিব আৰু যিকোনো ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা হ'লেই হ'ল। কেণ্ডিডেট মাষ্ট বি ইণ্ডিয়ান চিটিজেন। আপুনি ভাৰতত বসবাস কৰা হ'ব লাগিব। অনুচ্ছেদ 7 আৰু 5 আৰু 8 মতে কোনো চাকৰিত আপুনি এপ্লাই কৰি থকা হ'লে নহ'ব। তাৰপিছত মিনিমাম এজ আপোনালোকৰ 18 পৰা 40 বছৰলৈ এপ্লাই কৰিব পাৰিব। 5 নম্বৰটোত কৈছে কেণ্ডিডেট নাম ৰেজিষ্টাৰ থাকিব লাগিব আপোনাৰ ৰেজিষ্টাৰ এমপ্লয়ী এক্সচেঞ্জত আপোনালোকৰ নামটো ৰেজিষ্টাৰ থাকিব লাগিব। 6 নম্বৰটোত কৈছে যে আপোনাৰ বয়সৰ চাৰ্টিফিকেট কিবা এটা লাগিব, মেট্ৰিকৰ নাইবা হায়াৰ ছেকেণ্ডেৰী এডমিট কাৰ্ডখন লাগিব, লগতে আপোনালোকৰ 2খন পাছপোৰ্ট চাইজৰ ফটোও লাগিব। ঠিক আছে, আৰু ইয়াতে 7 নম্বৰটোত কৈছে কেণ্ডিডেটছ ভাইবা ভইচ। ইয়াতে আপোনালোকৰ কোনো ধৰণৰ পৰীক্ষা দিব নালাগে, ডাইৰেক্ট ৱাক এণ্ড ইণ্টাৰভিউ হ'ব। ইয়াত আপোনালোকৰ অকল ভাইবা হ'ব। ঠিক আছে, গতিকে গোটেইখিনি জনালোঁ। আপোনালোকে এইটো হৈছে এডভাৰটাইজটো যদি আপোনালোকক লাগে তেতিয়াহ'লে আপোনালোকে এইটো মোক কমেণ্টত কমেণ্ট কৰিব, মই আপোনালোকক PDF-টো দি দিম। ইয়াত ক'ত কেনেকৈ এপ্লাই কৰিব লাগে এইটো আপোনালোকৰ এড্ৰেছটো দিয়া আছে। এই এড্ৰেছটোত আপোনালোকে এপ্লাই কৰিব। আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মৰ জৰিয়তে এপ্লাই কৰিব লাগিব। আৰু কিবা যদি জানিব লগা থাকে আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি পোষ্ট অফিচত এড্ৰেছটো আপোনালোকে লিখি এইটো এড্ৰেছত আপোনালোকে পঠাই দিব। আৰু যদি কিবা জানিব লগা থাকে তেতিয়াহ'লে মোক কমেণ্ট ছেকশ্যনত তেতিয়া কমেণ্ট কৰক, মই ডিটেইলছত আপোনালোকক জনাই দিম। থেংক ইউ ফৰ ৱাচ।